জীৱনৰ কিছুমান স্মৃতি যি কেতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুৰ কাতিৰ কুঁৱলীহনা নিৰাহাৰ আবেলিৰ সূৰ্যৰ দৰে স্পষ্ট নাযায়। আৰু কিছুমান স্মৃতি, কিছুমান আৱেগ, কিছুমান মুহূৰ্ত যেন কাৰোবাৰ সুৰত বিলীন হৈ থকা এটি জাতিৰ সম্পদ। নট জাষ্ট এ ছিংগাৰ, ভইচ অফ এ ট্ৰাইব, দি লিজেণ্ড জুবিন দা। জুবিন দাই আমাক এৰি গুচি গ'ল চিৰদিনৰ বাবে আৱেগত ভাগি পৰা জাতিটো। পামনে ঘূৰাই আকৌ জুবিন দাক জানো নাপাম, কিন্তু আমি জীয়াই ৰাখিম জুবিন দাক আমাৰ হিয়াত চিৰদিনলৈ। আজিৰ ব্লগ কেৱল জুবিন দাৰ নামত। জীৱনকালত দাদাই অসমৰ চুকে কোণে আমাৰ মাজত গৈ আমাৰ মনোবল আমাক অনুপ্ৰাণিত কৰিছিল। আজি দাদাৰ ক্ষেত্ৰলৈ গৈ দাদাক শ্ৰদ্ধাঞ্জলি দিবলৈ দেয়াৰ ইজ ন' প্লেন নিডেড ফৰ দিছ। আই জাষ্ট ৱান্ট টু গো দেয়াৰ টু চি জুবিন দা ফ্ৰম আপ ক্ল'জ। জুবিন দাই আমাক এইটোতো শিকাই থৈ গ'ল যে অহিংসা আৰু একতাই পৰম শক্তি, যি হিংসাত থাকি কেতিয়াও উপলব্ধি কৰিব নোৱাৰি। যাওঁতে যাওঁতে জুবিন দাই আমাক এখন নতুন অসম উপহাৰ দি গ'ল, য'ত হিংসা আঁতৰি অহিংসা বিৰাজ হৈছে। আমি নৱপ্ৰজন্মই ৰক্ষা কৰিব লাগিব সপোনৰ অসম। অসমীয়াৰ তেজত দাদাৰ প্ৰতি থকা ভালপোৱাৰ পৰিমাণ ইয়ালৈ আহিলেহে চাব পাৰি। অসমৰ প্ৰতিটো কোণৰ পৰা দাদাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। আমি নৱপ্ৰজন্মই মনত ৰাখিম আৰু দাদাৰ আদৰ্শ মানিম। এনেকুৱা পৰিৱেশ কেৱল লিজেণ্ডৰ বাবেহে সৃষ্টি হয়। এই প্ৰদীপ কেৱল পোহৰৰ বাবে নহয়। ইটছ মাই প্ৰেয়াৰ, মাই ৰেছপেক্ট এণ্ড মাই চেলিউট টু ইউ। আপুনি য'তে আছে তাতো যেন ৰজাৰ দৰেই থাকে। অসাধাৰণ প্ৰতিভা আৰু উদ্যম সাহসেৰে অসমক দেখুৱাই গ'ল জীয়াই থকাৰ নতুন পথ, একতা আৰু ভাতৃত্ববোধ। পিছে এটি জাতিৰ ডিমাণ্ড, জুবিন দাৰ ন্যায় বিচাৰোঁ আমি। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা।